পাৰ্থসীমান বৈশ্যৰ কবিতা কেনভাছ 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 কেনভাছ। নাই নাই, মই ৰৈ থকা নাই ইয়াত। বাস্তৱৰ অকণমানি কৃষ্ণচূড়া জোপাহে ৰৈ থাকে তোমালৈ। আজিকালি ইমান চতুৰ সি, বাৰে বাৰে ইয়াতে আহি ৰৈ থাকে তোমালৈ, মোকো লগত লৈ আহে। ইয়াত মোৰ কোনো ভুল নাই, মই গছজোপাৰ সংগীহে। তাক সংগ দিবলৈ আহোঁ, ইয়াতে ৰৈ থাকোঁ। তুমি মোক লৈ খং নকৰিবা, মোক লৈ অভিমান নকৰিবা তুমি। 28 আগষ্ট। কোঠাটোত বতাহ সোমাইছে, ব্লেকবোৰ্ড আৰু চফ্ট পেঞ্চিলে হাবুডুবু খাইছে। অথচ তুমি বাৰে বাৰে কাষৰ জনীক কৈ আছা, হৈ ফেনৰ ছুইচটো অন কৰা। 29 আগষ্ট। তোমাৰ চুলিকোচাত দলি থকা খাইলাখ চুলনাখন মোলৈ আগবঢ়াই দি কৈছা, ইমান স্থিৰে থাকিলে কেনেকৈ দলিবা নাও আৰু ভৱিষ্যতত। 30 আগষ্ট। সেই একেই তোমাৰ পাছৰখন বেঞ্চত বহি হতপৰে তোমালৈ সপোন ৰচা। টোপনিত লালকাল দি সেই কাৰবাৰ কৰাৰো কিবা বেলেগ এটা মজা আছে। 31 আগষ্ট। মোৰ সন্মুখেৰে চিৰি বগাই বগাই কলৈ গৈ আছা? মেঘফুল ছিঙিবা? লাগে যদি কোৱা, এতিয়াই আনি দিওঁ। কোৱা, লাগিব? 1 ছেপ্টেম্বৰ। আজি তুমি অহা নাই, কিবা অসুখ? 2 ছেপ্টেম্বৰ। আজিও অহা নাই, অসুখ চাগে ভাল হোৱা নাই। খবৰ ল'বলৈ যাম নেকি? 3, 4, 5, 6 ছেপ্টেম্বৰ। আৰে, তোমাৰ কি হ'ল? ইমান দিন অহা নাই? ইমান দিনে মোকতো অভিমান কৰি নহাকৈ নাথাকা। ইমান দিনে তুমি মোৰ ফুলৰ বাবে নিজকেতো আঁতৰাই নাৰাখা নিজৰ পৰা। 7 ছেপ্টেম্বৰ। আকৌ সুধিছোঁ, কি হ'ল তোমাৰ? 8 ছেপ্টেম্বৰ। যেন পানীত ডুবি ৰ'লো মই। 9 ছেপ্টেম্বৰ। গধুৰ ভাৱনাত পানী তুলি কি হবাই মোৰ ডিঙি চেপিছে। মোৰ হাতখন নাই। 10 ছেপ্টেম্বৰ। তুমি আহা, ক'ত আছা তুমি? পাগল হৈ যাম মই, আহা প্লিজ। উভতি আহা তুমি। 11 ছেপ্টেম্বৰ। পানীৰ মাজে মাজে শীতল স্বপ্নবোৰ জীয়াবলৈ জলকুঁৱৰীজনী হৈ আহা। 12 ছেপ্টেম্বৰ। যদি দুৰ্ঘটনা এটাৰ দৰে মোৰ খবৰ লোৱা, ক্ৰমশ চকুলৈ আন্ধাৰ নামিছে। 13 ছেপ্টেম্বৰ। আহিবা, মই জানো। 14 ছেপ্টেম্বৰ। তুমি চাগে চৰাই হৈ উৰিলা, ক'ত উৰিলা? 15 ছেপ্টেম্বৰ। চাগে তুমি বতাহত হেৰালা, ক'ত হেৰালা? চাগে তুমি মোক পাহৰি থাকিলা। মোৰ ইমান দিনে তোমাৰ বাবে কৰি থকা প্ৰেমৰ কচৰতত হেঙাৰ লগালা। আৰু আজি নতুন বছৰ, তুমি নাহিলা। মই বিচাৰোঁ তুমি আকৌ উভতি আহিবা, তুমি আকৌ উভতি আহিবা।